জনে ল'ৰাহঁত, কালি মই এটা বৰ জমনি কাহিনী পালো নহয়। জমনি কাহিনী মানে মোৰ আগৰ কথা এটালে মনত পৰিলে। কি আগৰ কথা কচোন ক। একেবাৰে তামাম জমনি বুজিছ। আৰে জমনি জমনি কৈ থাকিবি নে কবি? শুন এবাৰ আৰু আমাৰ গাঁৱৰ ল'ৰা এটাই হায়াৰ ছেকেণ্ডেৰী দিছিলে। ল'ৰাটোৱে বহুত ভাল ৰিজাল্ট কৰিলে। সেইকাৰণে তাক একেবাৰে সম্বৰ্ধনা জনাবৰ বাবে সম্বৰ্ধনা অনুষ্ঠান এটা পতা হ'ল। তাত আৰু তাহাঁতৰ স্কুলৰ মাষ্টৰ-মাষ্টৰণী, ছাত্ৰ-ছাত্ৰী সকলোবোৰ আহিছে। লগতে টিভি চেনেলৰ ৰিপৰ্টাৰ কেইজনমানো আহিছে। সকলোৱে ভাষণ দিয়াৰ পাছত সম্বৰ্ধনা অনুষ্ঠানত ল'ৰাটোক সেই সচৰাচৰ সোধা প্ৰশ্ন এটা সুধিলে নহয়। কি সচৰাচৰ সোধা প্ৰশ্ন? আৰে তই সেইটোকো নাজানোনে? প্ৰশ্নটো আছিল, তোমাৰ সফলতাৰ বাবে কাক কাক ধন্যবাদ দিবা? ল'ৰাটোৱে একেষাৰে উত্তৰ দিলে। সি কৈছে, মই ধন্যবাদ দিব বিচাৰিছো এণ্ড্ৰইড মোবাইলক। এই বুলি কোৱা দেখি সকলো একেবাৰে আচৰিত হৈ পৰিল। ল'ৰাটোক পুনৰ সোধা হ'ল, কিয়? সি তেতিয়া উত্তৰ দিলে, সাধাৰণভাৱে মেট্ৰিক পাছ কৰাৰ পিছত কলেজত এডমিশ্যন লৈয়ে মই মোৰ টকা জমা কৰা টেকেলিটো ভাঙিলো। তাত ওলোৱা পইচাৰে মই 2টা এণ্ড্ৰইড মোবাইল কিনিলো। এটা মাক দিলো আৰু আনটো দেউতাক দিলো। মোবাইল দিয়াৰ পাছত দুয়ো মোবাইলত ব্যস্ত হৈ পৰিল। তেওঁলোকক সহায় কৰিবলৈ যিহেতু আছিলেই। ফলত ঘৰখনত কাজিয়া পেচাল কমি গ'ল আৰু পঢ়াৰ বাবে এটা সুন্দৰ পৰিৱেশ গঢ় লৈ উঠিল। মই সেই পৰিৱেশৰ সৎ ব্যৱহাৰ কৰিলো আৰু পঢ়াত মনোযোগ বঢ়াই দিলো। বছ, তাৰ ফল আজি মই হাতে হাতে পালো। মজা মজা মজা। ল'ৰাটোৱে কিন্তু বৰ ধুনীয়া বুদ্ধি পাঙিলে দেই। তাকেই বুজিছ। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ল'ৰাহঁত, গুড মৰ্ণিং। তেনেহ'লে পলম নকৰি আজি ক্লাছটো আৰম্ভ কৰি দিওঁ। প্ৰথমে নগেনে কবিতা এটাকে মাতচোন মাত। কবিতা শুনিব ছাৰ? শুনক তেন্তে। কবিতাটোৰ নাম হ'ল, এসময়ত তেওঁ মোৰ বুকুৰ আপোন আছিলে। দুখবোৰ আৰ্জি লোৱা হ'ল আনৰ সুখৰ বাবে। ইচ্ছাবোৰ সামৰি থোৱা হ'ল আনৰ অনিচ্ছাৰ বাবে। হাঁহিবোৰো সামৰিব লগা হ'ল আনৰ সুখৰ বাবে। আন শব্দটো আঁতৰাই ক'ব পাৰি যাৰ বাবে। সুখ, হাঁহি, ইচ্ছা, অনিচ্ছা সামৰিলো। এসময়ত তেওঁ মোৰ বুকুৰ আপোন আছিল, পিছে নামতহে। সম্পৰ্কও তেজৰ আছিল, মাথো কবলৈহে। মন আৰু মনৰ, বুকু আৰু মৰমৰ যদি পৰিচয় নাথাকে, তেজেনো কি কৰিব পাৰে? আপোন মানুহবোৰো তেতিয়াই অতীতৰ এক পৃষ্ঠা হৈ পৰে। বৰ্তমান বুজিবলৈ একো নাথাকে, অথচ মাথো কব পৰা যায়, এসময়ত তেওঁ মোৰ বুকুৰ আপোন আছিলে। ধন্যবাদ ছাৰ, এইটোৱে আছিল মোৰ কবিতাটো। সুন্দৰ, বৰ সুন্দৰ কবিতা শুনালি দেই নগেন। এইবাৰ হৰিও কিবা এটা কৈ দে। ছাৰ, মই মানুহৰ ওপৰত কথা কেইটামান ক'ব বিচাৰিছো। মানুহৰ ওপৰত কথা? কচোন ক। ছাৰ, অহংকাৰত প্ৰকাশ পাই টকা কিমান আছে। সংস্কাৰত প্ৰকাশ পাই পৰিয়াল কেনেকুৱা। মুখৰ ভাষাত প্ৰকাশ পাই মানুহটো কেনেকুৱা। তৰ্কত ধৰা পৰে জ্ঞান কিমান আছে। স্পৰ্শত প্ৰকাশ পাই স্বভাৱ কেনেকুৱা। আৰু চকুৰ চাৱনিত প্ৰকাশ পাই চিন্তা ভাৱনা কেনেকুৱা। বৰ ধুনীয়া কথা কেইটামান কলি দেখোন তই। তো ছাৰ, সঁচা কথাহে কৈছো। ভাল লাগিল দে তোৰ কথা কেইটা শুনি। হ'ব তেনেহ'লে আজিলৈ ক্লাছটো ইমানতে সামৰিছো। অ'কে ছাৰ। অ'কে ছাৰ।